তেজপুৰত কেইবা শতাধিক ছাত্ৰ ছাত্ৰী নামিল প্ৰতিবাদত বালি মাফিয়াৰ অবৈধ খনন বন্ধৰ দাবীত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ বালি মাফিয়াৰ কবলৰ পৰা নিজৰ বিদ্যালয়ৰ খেলপথাৰ ৰক্ষাৰ দাবী ছাত্ৰ ছাত্ৰীৰ তেজপুৰ গাভৰু শিক্ষা খণ্ডৰ অন্তৰ্গত তেজপুৰ চহৰৰ নিকটৱৰ্তী গুটলং গাঁৱত অৱস্থিত সূৰ্যোদয় উচ্চ ইংৰাজী বিদ্যালয়ৰ খেলপথাৰৰ বাবে থকা ভূমিৰ সীমামূৰীয়াকৈ খান্দি বালি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই সূৰ্যোদয় উচ্চ ইংৰাজী বিদ্যালয় কৰ্তৃপক্ষই মৰা ভৰলি বালি মহলৰ মহৰীৰ মেনেজাৰক কেইবাবাৰো অৱগত কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ কথা জানিবলৈ দিয়ে সূৰ্যোদয় উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ বৰুৱাই মৰা ভৰলি বালি মহলক বন বিভাগে সীমা নিৰ্ধাৰণ কৰি দিয়া নাই নেকি চৰকাৰে আবণ্টন দিয়া চৰকাৰী বিদ্যালয়ৰ খেলপথাৰৰ বাবে ব্যৱহৃত মাটি খান্দি বিক্ৰী কৰাৰ অনুমতি কোনে দিলে বালি মহলক চৰকাৰী নীতি নিয়ম মতে কিমান খান্দিব লাগে কিমান খান্দিছে খবৰ ৰাখিছেনে সূৰ্যোদয় উচ্চ ইংৰাজী বিদ্যালয়ৰ খেলপথাৰৰ সুৰক্ষাৰ বাবে বন বিভাগ আৰু শোণিতপুৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় আপোনালোকক ইয়াত পাই বৰ ভাল পাইছোঁ আপোনালোকে আমাৰ স্কুলৰ যিখিনি ফিল্ড সংৰক্ষণ যিখিনি আমাৰ সংৰক্ষিত মাটি আমাক গভৰ্ণমেণ্টে যিখিনি আমাক দিছিলে খেলপথাৰ হিচাপে সেই সংৰক্ষিত মাটিখিনি আমাৰ বৰ্তমান সংকটত আছে কাৰণ আমাৰ ইয়াত খেলপথাৰখন ল'ৰা ছোৱালী প্ৰতি বছৰে স্কুলৰ নামত ইয়াত যিখিনি খেল হয় খেলবিলাক ইয়াত তেওঁলোকে অনুষ্ঠিত কৰে আমি ইয়াত খেলাওঁ এতিয়া আমাৰ যোৱাবাৰৰ পৰা প্ৰায় 3 বছৰৰ পৰা আমি দেখি আহিছোঁ যে আমাৰ বন বিভাগে যি মহলদাৰক ইয়াত মাটিখিনি নিবলৈ বালি নিবলৈ পাৰ্মিশ্যন দিছে তেওঁলোকে সেই মাটিখিনি ইয়াৰ পৰা নি আমাৰ সীমা অতিক্ৰম কৰা আহি পৰ্যায় পৰিছে অকণমান খালি 10 মিটাৰমান আছে আমি আৰু যদি মাটি অলপমান খান্দে তেতিয়াহ'লে আমাৰ সীমা চুই দিব গতিকে আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই অঞ্চলটোৰ আমাৰ ৰাইজৰ এখনেই ফিল্ড আমাৰ বহুত ডাঙৰ এলেকা সৰু এখন ফিল্ড সেই ফিল্ডখন যাতে আমাৰ সংৰক্ষণ কৰে আমাক চৰকাৰে যাতে এইখিনি মাটি সংৰক্ষণ কৰাত আমাক সুবিধা কৰি দিয়ে মাটিখিনি যাতে আমাৰ ইয়াত আৰু তেওঁলোকে ইয়াৰ পৰা যাতে তেওঁলোকে আমাৰ কাটি নিব নোৱাৰে তাৰ বাবে আমি অনুৰোধ কৰিছোঁ চৰকাৰক আপোনালোকে মহল কৰ্তৃপক্ষক আগতীয়াকৈ জনাইছিলে নেকি মহল কৰ্তৃপক্ষক আমি যোৱা বছৰো জনাইছোঁ এইবছৰো জনাইছোঁ যিজনে আৰু আমাৰ কৰ্তৃপক্ষৰ তেওঁ ঠিকাদাৰ তেওঁক আমি ফোন কৰিছোঁ তেওঁ ফোন নুঠায়েই তাৰপিছত আমি ইয়াত আহি পেলাই মহৰী এজন আছিলে মহৰীক আমি কৈছিলোঁ মহৰীয়ে কৈছিলে যে আমি ইয়াত মাটি দি ঢাকি দিম কিন্তু ঢাকি দিবলৈ কিটো আছে ইয়াত আপোনাৰ এতিয়া 25 মিটাৰ মানুহ নাই আমাৰ সীমা পাবলৈ এইবাৰ বৰষুণত এইখিনি আমাৰ মাটি খহি যাব সেই কথা তেওঁক কৈছিলোঁ তেওঁক এইটোও কৈছিলোঁ যে আমাৰ যিজন তেওঁৰ মহলদাৰ আছে তেওঁ আমাৰ লগত কথা পাতিব তেওঁ আমাৰ কথাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে গতিকে আমি এইটো প্ৰচেষ্টা আজি ল'বলৈ হ'লোঁ আৰু আপোনালোকে আহি দেখিছে যে আমাৰ কিমানখিনি ইয়াত অন্যায় হৈ আছে আপোনালোকে যদি ইয়াৰ পিছতো যদি মহল কৰ্তৃপক্ষই যদি একো গুৰুত্ব আৰোপ নকৰে অনাগত দিনত আৰু কিবা বিকল্প ব্যৱস্থা গ্ৰহণ কৰোঁ আমি আমাৰ প্ৰশাসনক জনাম যিহেতু প্ৰশাসনৰ ইয়াত অন্তৰ্গত আমি প্ৰশাসনক আমাৰ অসুবিধাখিনি আমি ব্যক্ত কৰিম প্ৰশাসনে কি পদক্ষেপ লৈ আমি লক্ষ্য কৰিম তাৰপিছত আপোনালোকে খান্দি আছিলে তেতিয়াৰ পৰা বন্ধ কৰি দিয়া হৈছে এইটোতো সীমাৰ এনেই ওচৰত আহি গৈছে আপোনালোকে এইটো সীমা স্কুলৰ মাটি যিমানটো আছে তাৰছে বাহিৰতে আছে এইটো কিন্তু আপোনালোকে যে ওচৰত খান্দি দিছে এতিয়াতো খান্দি দিয়াৰ পিছতো আপোনাৰ বাৰিষা নাই এইটোৰ পৰা বহুত দূৰত খান্দা আছে কিমান দূৰত খান্দা আছে তাৰ পৰা মিনিমাম আপোনাৰ 20 ফুটমান দূৰত আছে 20 ফুট দূৰত আছে হয় সীমাটোৰ পৰা হয় 20 ফুটমান দূৰত আছে এই বাৰিষা অহাৰ পিছত আপোনালোকে এই সীমাটো ভাঙা নাযাব আপুনি গেৰাণ্টি দিব পাৰিব না অকণ গৰাখনে হ'ব পাৰে কিহৰ কাৰণে হ'ব পাৰে গৰাখন আপোনাৰ খান্দাৰ ফলত কিহৰ কাৰণে হ'ব পাৰে খান্দাৰ ফলত হ'ব পাৰে হ'ব পাৰে ন তো আপোনালোকে এনেকৈ খান্দিব দিছে নাই এইটো আপোনালোকৰ পাৰ্মিশ্যনটো আছিলে পাৰ্মিশ্যন আছে ক'লৈকে আছে পাৰ্মিশ্যন আমাৰ পাৰ্মিশ্যন একদম সেই তাৰলৈকে আছে সেইটো সীমালৈকে আছে কোনটো সীমা অলপ বাউণ্ডাৰীলৈকে আছে আপোনালোকৰ কিমান বাই কিমান আছিলে পাৰ্মিশ্যন ক'ৰ পৰা ক'লৈকে আছিলে আপুনিতো মোহৰি হয় না হয় এইটোতো আমাৰ মেইন দাদা জানিব এইটো আপুনিতো মোহৰি হয় না মোহৰি চব নাজানো না মোহৰি কেনেকৈ মোহৰিটো বাকীটো চব হেৰি জানিব না আমাৰতো লিখা কাম হয় আপুনি যে এতিয়া ভিডিঅ' কৰি আছিলে ফটো মাৰি আছিলে কি কাক দিবলৈ নাই কাক দিব নাই এইটো আমি চবেই কৰি আছে চবেই কৰি আছে ভিডিঅ' পাব্লিক মিডিয়া হ'লে কিবা এটা ভিডিঅ' কৰে চবেই কৰে ভিডিঅ' চবেই কৰে ন হয় আপুনি আপোনাৰ নামটো মোৰ নাম বুলবুল হয় ঠিক আছে দিয়ক SMCৰ সদস্য হওঁ মই আহি কিনে নদী খান্দিছে যেনেকুৱা খান্দিছে স্কুলৰ বহুত বেয়া আছে ফিল্ডখন বেয়া
বেয়া হ'ব কিবা এটা বৰষুণ আহিলে ফিল্ডখন ভাঙি আহি যাব অভাৰ খান্দিছে এইটো একচুৱেলি ভুল কৰিছে সিহঁতে মোৰ মতে পুতি দিব লাগে মাটি চাটি পেলাই এইটো ভৰ্তি কৰি দিব লাগে কিয় এইটো বেলেগৰ অনুষ্ঠান নহয় আমাৰে অনুষ্ঠান হয় ইয়াত যাতে বেলেগৰ দূৰৰ পৰা মানুহ আহিছে কোনোবা নাইতো চব আমাৰ ওচৰৰে মানুহ হয় চবেই মিলি জুলি যিটো খাত খান্দিছে এইটো আকৌ পুতি দিলে হৈ যায় এইখিনি কাম কৰি দিলে আমাৰ যথেষ্ট